নমস্কাৰ। এইখনে হৈছে আপোনাৰ মোৰ প্ৰিয় চহৰ জালুকবাৰী। লকডাউনৰ খুবেই প্ৰভাৱ পৰিছে ইয়াতো, আৰু এনেকৈ সকলোৱে যাতে এই সময়সীমা নিৰ্ধাৰণ কৰি দিয়া মতে সকলোৱে ঘৰতে থাকে আৰু সকলোৰে বাবে আৰু দেশখনৰ বাবে গোটেই বিশ্বখনৰ বাবে এটা নতুন দিন লৈ আহে। সকলোৱে এনেদৰে ঘৰতে থাকক আৰু সুৰক্ষিত থাকক। এয়া দেখিছে জালুকবাৰী ৰাজপথ শূন্য হৈ পৰিছে, যে ধৰক সকলোৱে ঘৰতে একেলগে থাকক, উপভোগ কৰক। ঘৰৰ ইটোৰ কথা সিটোৱে মৰমেৰে আলোচনা কৰক, কিদৰে এই সময়ছোৱাত আমি পাৰ কৰিব পাৰোঁ।